আছো টমটমক ৰখি আছো এতিয়া পাম নে নাপাম এই আমাৰ গেটৰ মুখতে লুকি আছো দেখিছে আপোনালোকে দেখিছে আপোনালোকে টমটম অহা নাই কোনো অহা নাই এইফালে আৰু মই ধৰিম আৰু এইফালে আহি গাড়ী চালিবিলাক আহিছে গাড়ী আহিছে বানের বজার ঘুরি বড় আমি আমার রাস্তা তো বেয়াদে একলাই তো বহুত দিগদার হয় ওগুলো খুঁজে পাইছে না আমি এতিয়া মারে বজার ঘুরিবলৈ মানে আমি অভাৰ পিছত উঠিব লাগে বহুত মানে কৰিব লাগে দেখিছে আপোনালোকে আহোঁ আৰু তেনে আমাৰ কেঁকা উঠাই লৈছে দেখিছে আপোনালোকে অভাৰ পিছত ইমান ট্ৰেইন আছে দেখিছে এইবিলাক দেখিছে আপোনালোকে সেইটো সব ট্ৰেইন আৰু আপোনালোকে চাইছেই গৈ থাকোঁ ঠিক আমি গৈ আছোঁ টাউনত গৈ আছোঁ ইমান মানুহ আছে কোনোবা আহিলে ইয়াতে আহিব আপোনালোকে যদি লঙাপাৰাত আহিব পাৰে আহক ট্ৰেইনত উঠিব ইয়াতে থাকে মাছটো নালাগে হেৰাই যাব আৰে চব পেলাই দিয়া ছোৱালী মাস্ক পিন্ধিছোঁ আপোনালোকে কেনেকৈ লাগিছে ডাবল লাগি গ'ল আৰু আইচক্ৰীম এটা খাই লৈছোঁ কি আইচক্ৰীম খাইছা ভেনিলা আইচক্ৰীম খাইছোঁ আমি এতিয়া দিছে আপোনালোকে এইটো মালদাৰ বস্তু কিনিম আমি এতিয়া বজাৰ কৰিব আহি পানী পুৰি খাইছোঁ আমি সন্ধিয়া হৈ গ'ল এতিয়া আমি যাব নোৱাৰিলোঁ মানে চাই ল'ব লাগিব কি এটা আৰু কেক চেক কিনিব নাই আৰু চুৰি আপোনালোকে খাইলোঁ তাৰপিছত কালি আমাৰ ভিডিঅ' বনোৱা নহ'ল কিহৰ কাৰণে ভিডিঅ' বনোৱা নহ'ল আপোনালোকে গম পাইছে চাগৈ মানে কালি কিবা কালি যে কিবা বজাৰৰ পৰা আহোঁতে সন্ধিয়া আহি গ'ল আমি ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু ফুচকা খাইছিলোঁ যে সেইকাৰণে নোৱাৰিলোঁ আৰু তাৰপিছত তিনিটা ফুচকা খাইছিলোঁ যে নোৱাৰিলোঁ আৰু তাৰপিছত বজাৰ কৰিলোঁ আৰু ঘৰত পাই গ'লোহি তাৰপিছত বাচ্চা খাই মেলি শুই গ'লোঁ আৰু তাৰপিছত ভিডিঅ' ব্লগটো নবনালোঁ আৰু কি লাগি গ'ল আৰু টোপনি গ'লোগৈ তাৰপিছত আজি ভিডিঅ'টো বনাই দিছোঁ মোৰ এতিয়া হ'ব অনলাইন ক্লাছ এক্সাম হৈ থাকিব তাৰপিছত আপোনালোকে চাই থাকিব ভিডিঅ'টো মই স্কুলত পিন্ধি ল'লোঁ আজি ঘড়ী পিন্ধি ক্লাছ এক্সাম
ভাল লাগিলে লাইক কৰিব সাবস্ক্রাইব দিছে আপোনালোকে আপোনালোকে পঢ়ে নে নাই ঘৰত কওকচোন পঢ়ে যদি লাইক পঢ়ে যদি মোক ক'ব সদায় মোৰ এক্সামৰ পেপাৰ দেখিছে আপোনালোকে ভালকে চাই লওক তলৰখন দেখাই দিয়া তলখন কি ড্ৰয়িং লিখা আছে ড্ৰয়িং আছে ইংলিছ আৰু ড্ৰয়িং আছে লব মই দেখাই দি আছো দেখাই দি আছো ড্ৰয়িং দেখাই দিয়া লে এবিসিডি লে এইটো এবিসিডি আৰু এইটো লিখিছে আপোনালোকে এতিয়া মই লিখিম লিখিছে আপোনালোকে নহ'লে এইটো যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব একদম নপাহৰিব আৰু বেলটো বজাই দিব দেই লগ পাইছোঁ এটা নেক্সট ভিডিঅ'ত